আপোনালোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টি ৰাতিপুৱাই মই এতিয়া মঠি আছোঁ আটা কাৰণ মানে যিহেতু বিশ্বকৰ্মা পূজা এয়া গোটা মগু বনাইছোঁ ঘুগুনিৰ কাৰণে এনেকৈ খাম আৰু ৰুটি এতিয়া। আৰু আজি ৰুটিটো অকণমান বেলেগ ষ্টাইলত বনালোঁ, দেখুৱাইছোঁ আপোনালোক কেনেকৈ বনাইছোঁ। ল'লোঁ, তাৰপৰা পটাপট পুৰি দিলোঁ আৰু এয়া হৈ গ'ল। আৰু এতিয়া খাই লওঁ। এয়া বিশ্বকৰ্মা বুলি আমি এনেকৈ দিলোঁ প্ৰসাদ কেইটামান কাবেলিকে দিলোঁ আৰু বিশেষ একো আয়োজন কৰি থকা নাই। আৰু আজিকালি ল'ৰা ছোৱালী মানে পাবলৈকে দিগদাৰ। এই ল'ৰা ছোৱালী কেইটামান ধৰি বান্ধি আনি বোলো প্ৰসাদ খাবলৈ দিলোঁ আৰু যেনে ভাবিলোঁ আপোনালোককো দেখাওঁ কি ৰুইছোঁ আমি। আজি ইয়াৰ ৰুব খুজিছোঁ মই কদম গছৰ পুলি এটা আৰু হাঁচি গছৰ এটা পুলি ৰুলোঁ ইয়াতে। হৈ গ'ল, ৰুই মেলি আজৰি হৈ ভাত খাবলৈ ঘৰলৈ গ'লোঁ। আজি বৰ গৰম পৰিছে যিহেতু সেইকাৰণে ভাবিলোঁ অকণমান পানী দিয়া ভাত খাই দিওঁ। ইয়াত দেখিছেনে লৈ লৈছোঁ আৰু তাত অকণমান নেমু চেপি লৈছোঁ ধুনীয়াকৈ আৰু এনেকৈ সানি লওঁ। লগত লৈছোঁ কালি মাংস অকণ আছিলে সেয়া আৰু পিঁয়াজ জলকীয়া এনেকৈ টেঙা লৈ লৈছোঁ আৰু এনেকৈ খাম এতিয়া। এয়া খাবলৈ আৰম্ভ কৰিম আৰু খাই লওঁ এতিয়া। আৰু এনেকৈ খাই বাৰু পানী দিয়া ভাত খাই কোনে কোনে ভাল পায়, যদি কোনোবা আছে জনাবচোন। আৰু চাওক মোক মানে বিশেষ একো দৰকাৰ নহয় এনেকৈ পানী দিয়া ভাত খাবৰ কাৰণে, আৰু ষ্টাইল দি খোৱাত নাই আৰু যেনেকৈ পাৰোঁ তেনেকৈ খাওঁ। আৰু কোনো ধৰণৰ মানে হেৰি কৰি থাকিব নাই, আলহী ঘৰত যেনেকৈ খাওঁ ঘৰত তেনেকৈয়ে খাওঁ, লাজ কৰিবলৈ একো নাই ইয়াতে। আৰু মই পানী দিয়া ভাত খাই বেছি ভাল পাওঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ। আপোনালোকক কোনোবা ভাল পোৱা মানুহ আছে কি জানি এনেকৈ পানী দিয়া ভাত খোৱা। সকলোৱে ভাল নাপায় যদিও পানী দিয়া ভাত খাই, কিন্তু মোৰ বহুত প্ৰিয় আৰু মানে খুব টেষ্ট পাওঁ পানী দিয়া ভাত খাই। আমি পঁইতা ভাত বুলি কওঁ যিহেতু। আৰু কেতিয়াবা আলু পিটিকা হ'লেও মই খাই দিওঁ, মানে বহুত ভাল লাগে। আজি যি আছে যেনেকৈ আছে তেনেকৈ দেখাইছোঁ আপোনালোকক। আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এটা কৰিব, আৰু যদি নতুন কোনোবা আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ আৰু লগ পাই আছোঁ এটি নতুন ভিডিঅ'ত। বাই বাই।